আমাৰ গাৰো ছাত্ৰ সন্থা শৰ্ট ফৰ্মত ক'বলৈ গ'লে GSU আজি GSUৰ সদৌ কোকৰাঝাৰ জিলা গাৰো ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী মিষ্টেন্দ্ৰ মাৰাকে মানে আমাৰ এই গাৰো ছাত্ৰ সন্থাক নিজৰ খেয়াল খুচিমতে মানে চলাব বিচাৰিছে আৰু আমি যে কেন্দ্ৰীয় কমিটি আছো আমাৰ ওপৰত যে CEC আছে মানে কোনো পাত্তা নিদিয়াকৈ নিজৰ খেয়াল খুচিমতে সি মানে চলাব বিচাৰিছে আৰু নিজৰ খেয়াল খুচিমতে আমাৰ গাৰো ছাত্ৰ সন্থাক বিভাজন কৰিব বিচাৰিছে সেইকাৰণে আমি মানে অল BTR গাৰো ছাত্ৰ সন্থাই আমি কোকৰাঝাৰ জিলাৰ সভাপতি শ্ৰী মিষ্টেন্দ্ৰ মাৰাকক আমি আমাৰ সংগঠনৰ পৰা আৰু পৰ্বতজৰা প্ৰাথমিক সদস্যৰ পদৰ পৰা আমি মানে বহিষ্কাৰ কৰিছো। নমস্কাৰ। যোৱাকালি যেটো আমাৰ পৰ্বতজৰাত যেটো সংবাদ মাইলত ত্ৰিবেণ চাংমায়ে আমাক বহিষ্কাৰ কৰিছে বুলি দিছিল তো ইয়াৰ বিপৰীতে আজি আমি কথা ক'ব আহিছো। তো আমাক সংগঠনৰ নিয়মবিলাক উলংঘ কৰিছে বুলি সিহঁতে বহিষ্কাৰ কৰিছে। তো সংগঠনৰ যেটো সংবিধান এইটো কোনে উলংঘ কৰিছে মই এই প্ৰুফটো আজি মই দেখাই দিম। তো যোৱা যেটো MP ইলেকশ্যন আছিল এই MP ইলেকশ্যনৰ আগত এই ত্ৰিবেণ চাংমায়ে অপেনভাৱে যাই কিনে BJPক যোগদান কৰিছে। তো গতিকে আমি ত্ৰিবেণ চাংমাক প্ৰেচিডেণ্ট বুলি এতিয়া নামানো, কাৰণ আমাকো মাতিছিলে তো আমি যোৱা নাই। ইয়াৰ কাৰণে সিহঁতে ষড়যন্ত্ৰ কৰি আছে যেটো আমাক যেনেকুৱা বহিষ্কাৰ কৰিব পাৰে ইয়াৰ বিপৰীতে সিহঁতে তাৰমানে ষড়যন্ত্ৰ কৰি আছে। তো আজি আমি ইয়াত সকলো ডিষ্ট্ৰিক্ট কমিটি গোট খাই আজি ডিচিশ্যনটো ল'লো যে আমি ত্ৰিবেণ চাংমাক কেতিয়াও প্ৰেচিডেণ্ট হিচাপে আমি একচেপ্ট নকৰোঁ, কাৰণ এই নিজে খোলা BJP যোগদান কৰিছে। আমি ইয়াৰ প্ৰুফটো মই দেখাই দি আছো। তো আজি নিজেই যদি এটা সংগঠনত সভাপতি হৈ কিনে নিজে যদি সংগঠনৰ সংবিধানটো যদি উলংঘ কৰে তেনেহ'লে আমি কেতিয়াও নামানিম, কাৰণ আমাৰ BTRত 28টা জনগোষ্ঠী আছে, 28টা জনগোষ্ঠী সংগঠন আছে। ইয়াৰ ভিতৰত কোন জনগোষ্ঠীৰ সংবিধানত এটা ছাত্ৰ সন্থাই পলিটিকেল যোগদান কৰিব পাৰে আমাক দেখাই দিয়ক, কোন গাইডলাইনত আছে দেখাই দিয়ক। এইটো যদি দেখাই দিব পাৰে এইটো মই মানি ল'ম, আৰু যদি সিহঁতে যদি দেখাই দিব নোৱাৰে তেন্তে মই সিহঁতক অনুৰোধ কৰিছোঁ যে আজি ত্ৰিবেণ চাংমাই নিজৰ পদবীটো যেটো BTC জনৰ প্ৰেচিডেণ্ট হৈ আছিল সেইটো ৰিজেন দিব লাগে, মই এইটো আহ্বান কৰিলোঁ। আৰু আমাক কৈছে CC চেণ্টাৰৰ লগত গোপনে যোগদান কৰি আছে বুলি আমাক কৈছে। তো প্ৰথমতে সিহঁতে CC চেণ্টাৰত যিবিলাকে বিৰোধীত কাম কৰি আছিল থেংচাক মুমুনৰ লগত, ইয়াৰ লগত সিহঁতে প্ৰথম মাতি কিনি আলোচনা কৰিছে আৰু ইয়াৰ পৰা সিহঁতে পইচা লৈ আছে মিটিং পাতিব কিবা পাতিবৰ কাৰণে। এইটো মই যদি লাগে এইটো মই প্ৰুফ দেখাই দিম। তো গতিকে সিহঁতেই আইনটো উলংঘ কৰি আছে। তো ইয়াৰ কাৰণে মই কৈছোঁ যে আজি সিহঁতে যদি বেলেগক খোৱাৰ আগত নিজৰ চকুটো চাফা কৰি ল'ব লাগে আৰু বেলেগৰ চকুটো ময়লাটো খোৱাৰ আগত। এইটোৱেই মই ত্ৰিবেণ চাংমাক আহ্বান কৰিছোঁ যে অনাগত দিনত নিজে নিজৰ পদবীটো ঠেক কৰি আৰু নতুনকৈ আমাক BTC জন বডি প্ৰুফ কৰি দিব লাগে। এইটোৱে মই আহ্বান, এইটো মই বক্তব্যটো ইয়াতে মোৰ। থেংক ইউ। আজি আপোনাৰ সাংবাদিকৰ মাধ্যমতে মই কেইটামান কথা প্ৰকাশ কৰাৰ আগতে মই আপোনাৰ নিউজ চেনেলক গাৰো ছাত্ৰ সন্থা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হৈ মই আপোনাক আদৰিছোঁ আৰু ৱেলকাম জনাইছোঁ। এতিয়া কথাটো হ'ল যে যোৱা 18 তাৰিখ ছেপ্টেম্বৰ 2024 তাৰিখে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট গাৰো ছাত্ৰ সন্থাৰ সভাপতি মিষ্টেন্দ্ৰ মাৰাকক সভাপতিৰ পৰা নিয়ম উলংঘা কৰি
বহিষ্কাৰ কৰা বুলি মিডিয়াতে চৰ্চিত হৈছে আৰু ইয়াৰ লগতে প্ৰতিটো আঞ্চলিক প্ৰতিটো গাঁৱত বা প্ৰতিটো পদবী থকা ব্যক্তিসকলে তেওঁলোকে চিঠি প্ৰেৰণা কৰিছে আচলতে এইটো সন্দৰ্ভত মই ক'ব বিচাৰো যে সঁচাকৈ যদি মিষ্টেন্দ্ৰ মাৰাকে নিয়ম উলংঘা কৰি আছে বুলি তেওঁলোকে এনেকুৱা দল সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে এই কথাটো আমি কেতিয়াও মানি নলয় ইয়াত নিয়ম উলংঘা কৰা হৈছে আমাৰ ত্ৰিবেণ চাংমা বুলি কয় ত্ৰিবেণ চাংমাই তেওঁৰ কেৰেক্টাৰ আদিৰ পৰা আৰম্ভ কৰি আমি তাৰ লগতে আছিল কিন্তু তেখেতে এটা ছাত্ৰ সংগঠনৰ থাকোতে ৰাজনীতিত যোগদান হৈছে তেওঁ প্ৰথমতে কোনোবা বিপিএফত যোগদান হৈছিল আৰু ছেকেণ্ডতে কোনোবা ইউপিপিএলৰ সমৰ্থন হৈছিল কিন্তু এতিয়াও আকৌ মুকলিভাৱে বিজেপি ৰাজনীতিত বা বিজেপি পাৰ্টিত যোগদান কৰিছে গতিকে ছাত্ৰ সংগঠন হয় বিটিআৰৰ গাৰো জাতিৰ ছাত্ৰ সংগঠনৰ এজন সভাপতি হয় যদি তেওঁলোকে ছাত্ৰ সংগঠন কৰি ৰাজনীতিও কৰি থাকে তো নিয়ম উলংঘা কৰা বুলি ক'লে তেখেতেহে আচলতে নিয়ম উলংঘা কৰিছে গতিকে আমাৰ ফালৰ পৰা আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটিয়ে এইটো ক'ব বিচাৰো যে ত্ৰিবেণ চাংমাই পদত্যাগ কৰিব লাগে আৰু ৰাজনীতি কৰিব লাগে জাতিৰ স্বাৰ্থত কৰে না ব্যক্তিৰ স্বাৰ্থত কৰে মইতো আচলতে ভাবো ত্ৰিবেণ চাংমাই কেতিয়াও জাতিৰ স্বাৰ্থত কৰিব পৰা নাই তেওঁ ব্যক্তিৰ স্বাৰ্থত কৰি আছে আমি সকলোৱে উপভোগ কৰি আছে আজি বিভাজন বুলি কৈছে তেওঁ সাংবাদিকৰ মাধ্যমেদি আমি বিভাজন কৰা নাই তেখেতসকলে বিভাজন কৰি আছে নিজৰ কিবা এটা মুনালাপৰ কাৰণে গতিকে মই ত্ৰিবেণ চাংমাক এইখিনি আপোনাৰ চেনেলৰ মাধ্যমেদি মই ক'ব বিচাৰো তেখেতে অতি সোনকালে যে বিটিআৰৰ গাৰো ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা ত্যাগ কৰক আৰু ত্যাগ নকৰিলে আমি আমাৰ পৰাপক্ষত প্ৰতি ডিষ্ট্ৰিক্ট আলোচনা কৰি যে আমাৰ বিটিআৰ গাৰো ছাত্ৰ সন্থাখন চলাই লৈ যাবলৈ আমি সত্য বডি গঠন কৰিবলৈ বাধ্যতা হ'ম